ৰাতি বিচা ন ৰাতি 12টা বজালৈ বিচাৰিছোঁ তাৰপিছত এইফালে গৈ হৈ গৈছে হেল্ল' গাইজ গুড মৰ্ণিং আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এইফালে চাওক অসমত বানপানী বৰষুণটো এৰক তাৰপিছত কেঁকুৰা বিচাৰি যাম ৰাতি বিচালোঁ কেঁকুৰা পালোঁ বাৰু কেঁকুৰা আজি কেঁকুৰা দি ভাত খাব লাগিব তাকে আপোনালোকে চাই দিব ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজি কেঁকুৰা বিচাৰি যাম চাই দিব আপোনালোকে এইফালে আহিছোঁচোন আৰু দুটামান পাওঁ নেকি কেঁকুৰা হা এইফালে ক'ত কেঁকুৰা আৰু দুটামান পালে হৈ গ'ল আৰু এসাঁজ কেঁকুৰা এইটো দেখা পাইছেনে এইটো লোকালে এইটো দেখা পাইছে এটা আছে এসাঁজ হ'লে হ'ল আৰু এইকেইটা মালকেইটা ধৰিলি এইখিলা আৰু কেইটামান বিচাৰি যাওঁ এইফালে ৰাতি বিচা ন ৰাতি 12টা বজালৈ বিচাৰিছোঁ ডিউটিৰ পৰা আহি পিনে ন খালপতি এইফালে এইটোত বেছি আছে এইটো পাম চাগে পুখুৰীটোত এইফালে চাওক গাইজ কিমান বোকা এইবিলাক গাড়ী বাইক অনা নিয়া কৰা অসুবিধা এইটো আগতে ইয়াতে বল খেলি থাকোঁ এতিয়া পানী হৈ গ'ল দেখিছেনে কেনেকুৱা বৰষুণ পৰিছে এইটো হ'লে ফিচাৰীটো এইটো মাছ আছে আৰু কেঁকুৰা পোৱা যায় কেঁকুৰা কিন্তু বহুত ওলাই ইয়াত খালি এইটো পুখুৰীতে ধোৱা গৈছে এইকেইটা কাকৰ কেঁকুৰাকেইটা এইফালে চাওকচোন গাইজ ওপৰত ভাগিম এতিয়া কেঁকুৰা ভাগি গৈ ভাজি বনাই খাম গাইজ ভাজি বনাই খুন্দিম এতিয়া সেইফালে আছে আহিটো তেলটো উলিয়াই ল'ব লাগিব তেলটো উলিয়াই নল'লে তেলটো উলিয়াই ল এইফালে কেঁকুৰা বেছি নাই আৰু কেঁকুৰা চাই থাকক দেই গাইজ কেনেকৈ বনাওঁ ভাগি আছোঁ এতিয়া বৰ্তমান তাৰপিছত কেনেকৈ বনাম আপোনালোকে চাই দিব এইটো দেখা পাইছেই নহয় এইটো কেঁকুৰা তেলখিনি আৰু লগতে এইয়া কেঁকুৰা মাংসখিনি ইয়াক পিচি কৰি পুৰা চিপি দি পিনে এয়া পানীখিনি খাম আমি ভাজি বনাই গাইজ চাই থাকক মজা চেপত যদি সোমোৱাই দিয়ে চাম কোনে পায় এইকেইডাল চাম এইকেইখন মুখকেইখন এয়া মুখত যদি সোমোৱাই দিয়ে এইকেইখন মুখকেইখন এয়া মুখত যদি সোমোৱাই দিয়ে আঙুলি এটা বঢ়িয়া হৈ আহিব ন চিকচিকীয়া হৈ আহিব এইকেইখন মুখকেইখন কেঁকুৰাটো ভাঙা হৈ গ'ল এতিয়া খুন্দিম এইফালে কাকৰটো এইফালে ধুনীয়াকৈ দি লৈ পুৰা খুন্দিম এতিয়া এনেকৈ খুন্দি ল'ম তাৰপিছত কাকৰটো এনেকৈ থৈ দিম তাৰপিছত পিচি দিম পুৰা হৈ গ'ল এইফালে পুৰা খুন্দি আছোঁ তাৰপিছত এইফালে গৈ হৈ গৈছে এইফালে তেলটো ফাইনেলি হৈ গ'ল এইফালে কেঁকুৰা ঠেংখিনি এইটো তেলটো চিপি দিয়া গ'লে তাৰপিছত এইখিনি তেলৰ কাকৰ গুৰিখিনি এইখিনি হৈ গ'ল এইখিনি ধুনীয়াকৈ লৈ যায় পিঁয়াজ কাটি তেল দি ধুনীয়াকৈ ভাজি পিনে এটা গোট হ'ব সেইখিনি খাব লাগিব আমি হৈ গ'ল ফাইনেলি 50% হৈ গ'ল এতিয়া ভাজিলে হৈ গ'ল আৰু গাইজ 20 minutes later ফাইনেলি কাকৰ ভাজি বনোৱা হৈ গৈছে কাকৰ পিচি কৰি পিনে আপোনালোকে নৰসিংহ পাত দি ল'বচোন নৰসিংহ পাত দি পিনে এনেকৈ ভাজি কৰি খাব খাই ভাল পাব আপোনালোকে এয়া দেখিছে আপোনালোকে
খাই বৈ লৈ পিনে আমি ওলাই আহিলোঁ। গোটেই অসমতে বানপানী সেইটো কাৰণে আমি তিনিজনে ভাবিলোঁ অলপ ওলাই যাওঁ। ডিউটি কৰি আছোঁ, ডিউটি বাহিৰে আমি অলপ চাব আহিলোঁ পানী। এয়া দেখিব পাইছে নহয় আপোনালোকে, গোটেই অসমত বানপানী, কিমান পানী হৈছে চাওকচোন আপোনালোকে।